পুতুল ভাই সকলো চাব কিন্তু বেয়াকে ক'লে বেয়া আছে ভালকে কক কেইটা ৰজা ৰাখছা আমি ৰাখবা পৰা নাই সকলোকে ঈদৰো বেচা দি অলপ अबे जल्दी बोल कल सुबह पनवेल निकलना है যেন ঈদৰ কাপোৰ লোৱা নাই গম পাইছোঁ মুন্না তোৰ হেন কিয় গেল দিনটো ফাইনেলি গাইছ আমি আহি পালোঁ হাজো এয়া চাব পাৰে কেইটামান ভাইক লগ পালোঁ আমি ফাইনেলি গাইছ মাধৱ মন্দিৰ এয়া চাওঁ ভালকৈ লওঁ মই জবৰে দিওঁ নেকি মোবাইলটো আসসালামু আলাইকুম ঈদ মুবাৰক সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা জনালোঁ তো আপোনালোকে জানেই আজি কিমান শুভ দিন তো ঈদৰ কাৰণে আজি আমাৰ বহুতেই শুভ দিন ইমান ৰজা ৰাখিছিলোঁ বা সিহঁতৰ কাৰণে একমাহ ৰজা ৰাখিছিলোঁ তো আজি ৰজা শেষ তো ঈদ বহুতেই ভাল লাগিছে মনবিলাক চবৰে তো এতিয়া আমি নামাজ পঢ়িবলৈ যাম তো সকলোকে নামাজ কেনেকৈ পঢ়ে মই অলপ দেখুৱাব চেষ্টা কৰিম তো আৰু ঈদৰ নামাজ পঢ়াৰ পিছতে আমি লগবিলাকে এটা ৰাইড কৰিম তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো এয়া আমি মছজিদ আহি পালোঁ তো এয়া চাব পাৰে মছজিদৰ বাহিৰৰ পৰা বাপালা কি কৰি আছা ঈদ মুবাৰক দিয়া নাই কি সকলোকে ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন এয়াতো মছজিদটো আমাৰ তো ৰাতি এইবিলাক সাজোৱা হৈছে এইবিলাক ধূপ এইটো মাজাৰৰ নিচিনা কৰি দিলিচোন হা ভাই অ' ভাই এইটো মাজাৰৰ নিচিনা কৰি দিছোঁ মাজাৰ নহয় না তামোল অঁ ৰহিম কেইটা ৰজা ৰাখিছিলি ৰিংকু মই 10টা ৰাখিছিলোঁ 10টা ৰজা ৰাখছা কেনে লাগছি 10টা ৰজা বঢ়িয়া বহুত ভালে লাগছি না গম পাইছা মই গোটেইকেইটাই ৰাখছোঁ ইনশাআল্লাহ গোটেইকেইটা ৰাখছোঁ জ্ঞানো পুতুল ভাই কেইটা ৰজা ৰাখছা ৰজা ৰাখাটো পুতুল ভাই সকলো চাব কিন্তু বেয়াকে ক'লে বেয়া আছে ভালকে কক কেইটা ৰজা ৰাখছা আমি ৰাখবা পৰা নাই সকলোকে ঈদৰো বেচা দি অলপ ঈদৰ বেচা কি দিম ভালে ভালে কাপোৰ লৈছা নে নাই কাপোৰ মই চাইজোৰ লৈছা মাশাআল্লাহ ভালে জ্ঞানো ভাই অলপ সুধো জ্ঞানো ভাই জ্ঞানো ঈদৰ কাপোৰ লোৱা নাই গম পাইছোঁ ঈদৰ যদি ক'বা নোখোজে ঈদৰ কাপোৰ লোৱা নাই অৱস্থা বেয়া কিজানি চাগে মুন্না তোৰ হেন কিয় গেল দিনটো ঈদৰ দিনাও এৰা নাই ঈদৰ দিনা অলপ ৰেষ্ট লো দুই এষাৰ কৈ দি ঈদৰ শুভেচ্ছা জনাই দি ऐसी मीना कुमारी के लिए तो मैं सीने पे गोली खाऊंगा छोटे सीने पे সময় নাই কাৰণ ই গাৰ্লফ্ৰেণ্ডক কথা পাতি আছে আজি এই দৃশ্য প্ৰেমৰুবিলাকৰ গাছ আৰু এটা দেখুৱাওঁ এতিয়া এজনক চিনি পাইছে এইটো চিনি পাইছে নে এইটো কাই তো বহুতে চিনি পাইছে চাগে এইটো আমাৰ লতিফ ভাই লতিফ ভাই আজি বহুত ডাঙৰ মানুহ সেয়া তো গাইজ ফাইনেলি আমি এতিয়া আহি ধাৰাপুৰ পালোঁ তো ধাৰাপুৰত ব্লগ কৰা মৰিলোঁ ধাৰাপুৰত তেল ডিপুত তেল ভৰাই ল'লোঁ তো এতিয়া যাবলৈ লাগে এতিয়া আৰু দুটা আহি আছে তো জাষ্ট আহি পোৱা নাই তো আমি এতিয়া ৰাইডটো কৰিম ৰাইডটো ক'ত কৰিম হাজো যাই আছোঁ গাইজ তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো ভাল লাগিব তো দুটা আহি আছে আৰু তো মজা লাগিব আৰু ৰাইডটো ভাল লাগিব হাজোৰ জেগাখিনি দেখুৱাম আৰু আপোনালোকক খোৱা মক্কাত কেনেকুৱা
করতেছে हेलो भाई ब्लॉगिंग कर रहे हैं क्या हाँ यूट्यूब में डलेगा हाँ क्या नाम है आपका चैनल का रजूल भाई रजूल भाई आ गया हिंदी में बनाते हो ना कि ना आसामिस में एसामिस में मैं भी एक एसामिस कंटेंट क्रिएटर हूँ आप मोटर ब्लॉगिंग करते हो हाँ हाँ कितना क्या माइक यूज़ करते हो ফাইনেলি গাইছ আমি আহি গ'লোঁ হাজো এয়া চাব পাৰে তো কেইটামান ভাইক লগ পালোঁ আমি এয়া তো চাই আছি আৰু ভাল লাগিছে বোলে ভাই অলপ ছাপোৰ্ট কৰিবি নিশ্চয় দাদা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লাইক কৰি দিব থেংক ইউ তো ইয়াত দিছিলোঁ তাত যাই পেলাই ওপৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক তো গাইছ আমি এতিয়া ওপৰলৈ যাই আছোঁ এয়া বজাৰখন একদম চাব পাৰে একদম ওপৰত এয়া মাজাৰ বহুত সৰুতে আহিছিলোঁ তো আপোনালোকে আহিব বহুত ভালেই লাগে ইয়াত ঠাইবিলাক বহুত মানুহ আহিব তলৰ দৃশ্যটো গাইছ ইমৰান কেনে লাগছে ঠাইবিলাক আহি হা ভাল লগা নাই এনে ভাল লাগে মই গম পাইছোঁ ইমৰানে সেইকাৰণে কৈছে ছোৱালীবিলাক ভাল পোৱা নাই সেইকাৰণে ভাল নাই বুলি কৈছে যাইখিনি ভাল লাগিছে ৰাত্য কৰি বহুতেই ভাল লাগিছে জেগাবিলাক ধুনীয়া আৰু ধুনীয়া জেগা তো গাইছ একদম আমাৰ অৱস্থা নাই আপোনালোকে ইয়াত চাব পাৰে অৱস্থা একদম ধুনীয়া আৰু আপোনালোকে আহিব ভাল লাগে তো গাইছ আমি এতিয়া আইচক্ৰীম খাই আছোঁ ইয়াতে তো খাবলৈ একো নাই আৰু আইচক্ৰীমে খাব লাগিব ওপৰত একোৱেই নাই ইমৰান পেট ভৰে খা পেট ভৰে খা কলা পেট ভৰে আইচক্ৰীম খাব লগা কৈছিল ভকতে বগাই পুৰা পেট ভৰে খাই আছে চাইডত দি লাজ আছে তো গাইছে ইয়াৰ ওপৰৰ পেৰে ইয়াৰ তলটো ইয়া এনেকৈ দেখি একদম যে নিয়ৰে তেনেকুৱা মাধৱ মন্দিৰত যাই আছোঁ তাত কি আছে মাধৱ মন্দিৰ আছে কোনফালে এয়াই হৈছে এতিয়া আমি ভিতৰত যাই দেখুৱাই আছোঁ আপোনালোকক ইয়াতে পাৰ্কিং কৰোঁ
ফাইনেলি গাইছ মাধৱ মন্দিৰ এয়া ভিতৰলৈকে যাওঁ এইটো মেইন গেটটো এইটো হৈছে এতিয়া কাছো আছে গাছ কাছো দেখুৱাম আপোনালোকক মাজনী তাতে লিখি দিছে দেখা পাইছ না চাইনবোৰ্ডত দেখা পাইছ না কিবা দিবা মানা দিছে না এইবিলাক বহুত আছে চাওঁ ভালকৈ লওঁ মই জবৰে দিওঁ নেকি মোবাইলটো খামাৰলি গম পাবি খামাৰ পচাবি তো গাছ দেখিলে আপোনালোকে কাছ ইয়াতে একদম ধুনীয়া আৰু তো চাই পেলাই যদি ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব তো গাছ ব্লগটো চাই পেলাই কেনেকৈ পালে তো সকলো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো ভাল লাগিল যদি ইয়াতে আহিব আপোনালোকক বহুত ধুনীয়া জেগা তো এয়া বহুত ধুনীয়া জেগা তো ফাইনেলি গাইছ আমি ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ তো চাই পেলাই যদি ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব